গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ইয়াতে টপ 100 আসাম ৰিলেটেড জিকে কোৱেশ্চন এণ্ড এনসাৰ আলোচনা কৰিম গতিকে বলা দেৰি নকৰি আমি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়ো তালিকা অসম জিকে প্ৰস্তুতিৰ বাবে অসমৰ ভূগোলৰ আৱাস অসমৰ প্ৰধান নদী অসমৰ বাবে জানিবলগীয়া জিকে বন্যপ্ৰাণী আৰু পৰিৱেশ অসমৰ ইতিহাস স্বাধীনতা আন্দোলন আৰু ৰাজনীতি সংস্কৃতি আৰু উৎসৱ ভাষা সাহিত্য আৰু প্ৰতীক অৰ্থনীতি উদ্যোগ আৰু সম্পদ জনগাঁথনি আৰু প্ৰশাসন উল্লেখযোগ্য ব্যক্তিত্ব আৰু কৃতিত্ব বিবিধ আৰু প্ৰথম কোৱেশ্চনটো আছিল কিমানখন ৰাজ্যই অসমৰ সৈতে নিজৰ সীমা ভাগ কৰে অসমে কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাগ কৰে ভূটান আৰু বাংলাদেশ ভাৰতৰ অসম ৰাজ্যৰ মুঠ মাটিকালি কিমান ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ জনসংখ্যা কিমান ইয়াতে চোৱা এটো আগৰ তথ্য বৰ্তমান আৰু বাঢ়ি গৈছে প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ৩৯৮ বনাঞ্চলৰ অধীনলৈ অহা অসমৰ মুঠ ভূমি কিমান শতাংশ ৩৪% অসমৰ আটাইতকৈ সৰু জিলা কোনখন এটো আমাৰ বোকাজালি এটো ৰং আছে এটো আমাৰ হ'ব সাউথ চালমাৰা ওকে ধুবুৰী আগত ধুবুৰী আছিল এটা সাউথ চালমাৰা অসমৰ প্ৰায় ১৮৬০ মিটাৰ উচ্চতাত কোনখন শৃংগ মাউণ্ট টুমজাং অসমৰ সৰ্বোচ্চ পাহাৰীয়া ৰেঞ্জ কি বাৰাইল হিলছ অসমৰ সৰ্বোচ্চ স্থানৰ নাম কি চেং হেচিছন অসমৰ পশ্চিমে কোনখন ৰাজ্য অসমৰ পশ্চিমে কোনখন দেশ বাংলাদেশ অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৰুণাচল প্ৰদেশ তেৰাইজন অসমৰ কোনটো অংশত অৱস্থিত ইষ্ট জোনত কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক কোনখন চহৰক পূবৰ পোহৰ বুলি জনা যায় এনসাৰ গুৱাহাটী অসমৰ প্ৰধান নদী অসমৰ বাবে জানিবলগীয়া জিকে হয় না এতে চোৱা অসমৰ কোনখন নদী অসমৰ কোনখন নদী অসমদি বৈ গৈছে এটো হ'ব ব্ৰহ্মপুত্ৰ অসমৰ ৰাষ্ট্ৰীয় জলপথটো পথ কোনটো ব্ৰহ্মপুত্ৰ নদী জলপথটো পথ কোনটো ব্ৰহ্মপুত্ৰ নদী ধুবুৰীৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰ নদীৰ এটা মূৰৰ ধাৰাৰ নাম কি দিহাং বৰাক নদীৰ উৎপত্তি ক'ত বৰালি ৰেঞ্জ অসমৰ কোনখন নদীৰ ওপৰত টিপাইমুখ মথাউৰি নিৰ্মাণ বৰাক নদী অসমৰ বানপানীৰ মূল কাৰণবোৰ কি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অসমত জলবিদ্যুৎ শক্তি আৰু পানী যোগানৰ বাবে কোনটো বান্ধ ব্যৱহাৰ কৰা হয় দয়াং এইচপি বান্ধ অসমৰ জলবিদ্যুৎ শক্তি আৰু জলসিঞ্চনৰ বাবে কোনটো বান্ধ ব্যৱহাৰ কৰা হয় কিডেমকুলাই বান্ধ কোনখন নদীক অসমৰ ৰঙা নদী বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদীক কোনখন নদী অসমৰ জীৱন ৰেখা আৰু হিমালয়তকৈ পুৰণি ব্ৰহ্মপুত্ৰ নদী বন্যপ্ৰাণী আৰু পৰিৱেশ অসমৰ বনাঞ্চল কোনটো গছ প্ৰধান শাল অসমৰ ডিমা হাছাও জিলাত পোৱা এটা বনৰীয়া ৰেচম কৃমিৰ নাম লিখা ওক তাছাৰ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয় হৰিণ বেছিভাগে সুৰক্ষিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আশ্ৰয়স্থল কোনটো খৰখেদাকৈ নিৰুদ্ধ হোৱা জন্তু ভাৰতীয় এশিঙীয়া গড় অসমৰ ভিতৰত কোনটো প্ৰাণীৰ জনসংখ্যা সৰ্বাধিক বনৰীয়া জলমহ মানস বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অসম অথবা ভূটান সীমান্তৰ ওচৰত মানে মানস পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত শিৱসাগৰ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত শোণিতপুৰ জিলা অসমৰ ৰামচাৰ স্থান কি দীপৰ বিল ২০০৬ চনত ঘোষণা কৰা অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ইতিহাস অসম কেতিয়া ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিল ১৮২৬ চনত কোন বছৰত প্ৰথমবাৰৰ বাবে অসমৰ খাৰুৱা তেল খনন কৰা হ'ল ১৮৮৯ চনত ১৯৪৭ চনত অসমৰ পৰা কোনখন জিলা পাকিস্তানক দিয়া হৈছিল সিলেট অসমৰ পুৰণি নাম কি কামৰূপ আৰু প্ৰাগজ্যোতিষ কোনবোৰ মহাকাব্যত অসমৰ কথা উল্লেখ আছে ৰামায়ণ আৰু মহাভাৰত কুৰুক্ষেত্ৰৰ যুদ্ধত কোনজন অসমীয়া ৰজাই পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল নৰকৰ পুত্ৰ ভগদত্ত মেহেৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল বাৰ্মিছ আৰু চন্দ্ৰকান্ত সিংহ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্ৰতীক কোনটো আছিল হাতী অসম কোনে প্ৰতিষ্ঠা কৰিছিল ৰজা চুকাফা আহোম ৰাজ্য স্বাধীনতা আন্দোলন আৰু ৰাজনীতি অসম প্ৰদেশ কমিটিৰ প্ৰথম সভাপতি কোন আছিল কুলধৰ চলিহা অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল তৰুণৰাম ফুকন স্বাধীনতা সংগ্ৰামৰ সময়ত কোনে প্ৰতিষ্ঠা কৰিছিল মৃত্যু বাহিনী পুষ্পলতা দাস ১৯৮৫ চনত অসমৰ কোনটো ৰাজনৈতিক দল ক্ষমতালৈ আহিছিল অসম গণ পৰিষদ হয় না ব্ৰিটিছ ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ছয়দা আনোৱাৰা টাইমৰ
স্বাধীন ভাৰতৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল মহম্মদ ছালে আকবৰ হাইদৰি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্য সচিব কোন ডক্টৰ ৰবি কোটা বৰ্তমান অসমৰ ৰাজ্যপাল কোন শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য সাংস্কৃতিক আৰু উৎসৱ অসমৰ লোকনৃত্য কি বিহু অসমৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ কি ৰঙালী বিহু বড়োসকলৰ জনপ্ৰিয় উৎসৱ কোনটো বুসাগু ডিমাছা জনগোষ্ঠীৰ প্ৰধান শস্য চপোৱা উৎসৱ কি বুসু অসমৰ বৰদৈ জিলাৰ লগত কোনটো ঋতুৰ সম্পৰ্ক বাৰিষাৰ পূৰ্বৰ ভাষা সাহিত্য আৰু প্ৰতীক কোন বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল 1960 চনত অসমৰ কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত বড়ো ভাষা অসমৰ আদিম ইতিহাসৰ বাবে কোনটো গ্ৰন্থত আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস কালিকা পুৰাণা অসমৰ বহাগী কবি বুলি কাক জনা যায় ৰঘুনাথ চৌধুৰী ভাষিক ৰাজ্যিক ভাষা অসমীয়া ৰাজ্যিক গীত হে মোৰ প্ৰিয় দেশ ৰাজ্যিক মূলমন্ত্ৰ হাল মাতৃ অসম অথবা জয় আই অসম ৰাজ্যিক চিল অসম চৰকাৰ অৰ্থনীতি উদ্যোগ আৰু সম্পদ উচ্চ অসমৰ জিলাসমূহ কোনবোৰ প্ৰাকৃতিক সম্পদৰ প্ৰধান সংৰক্ষিত তেল আৰু গেছ অসমৰ কোন বছৰত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল 1889 চনত অসমৰ কোন বছৰত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোন বছৰত প্ৰতিষ্ঠা হৈছিল 1911 চনত অসমৰ তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ কেন্দ্ৰ ক'ত ডিব্ৰুগড় অসমৰ 4টা গুৰুত্বপূৰ্ণ তেল শোধনাগাৰ কোনটো ডিগবৈ নুমলীগড় গুৱাহাটী আৰু বঙাইগাঁও তলৰ কোন কৃষিজাত সামগ্ৰীৰ বাবে অসম বিশ্বজুৰি বিখ্যাত চাহ আৰু ৰেচম অসমৰ চাহ চহৰ কোনটো চহৰ ডিব্ৰুগড় চহৰ অসমৰ 15,498 হেক্টৰ ভূমি সামৰি কিমান হ্ৰদ আৰু পুখুৰী আছে 690টা হ্ৰদ আৰু পুখুৰী আছে জনগাঁথনি আৰু প্ৰশাসন অসমত কিমানখন জিলা আৰু সংমণ্ডল আছে 35খন জিলা আৰু 5টা অসম কেতিয়া ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিল 1912 চনত কোন ৰাজ্যক প্ৰথমে অসমৰ পৰা পূৰ্ণাংগ ৰাজ্য হিচাপে খোদিত কৰা হৈছিল নাগালেণ্ড 1963 চনত অসমৰ পৰা বিচ্ছিন্ন হোৱা ৰাজ্যখনৰ নাম কি আছিল নাগালেণ্ড অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল 1972 চনত ভাৰতীয় সংবিধানৰ কোন সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সামৰি লোৱা হৈছিল 6ষ্ঠ অধ্যায়ত উল্লেখযোগ্য ব্যক্তিত্ব আৰু কৃতিত্ব অসমৰ লোহাৰ ভদ্ৰ মহিলা বুলি কাক জনা যায় চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ সোণালী ছোৱালী কাক বুলি চিনা যায় হিমা দাস অসমৰ সিংহ মানুহ কোন ৰাধা গোবিন্দ বৰুৱা কাক গজাপতি অসম বুলি জনা যায় প্ৰতাপ সিংহ কোনজন ৰজাই গুৱাহাটীৰ বশিষ্ঠ আশ্ৰমত শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ কোনজন ৰজাই অসমৰ বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহ ভগা ৰজা নামেৰে পৰিচিত অসমীয়া ৰজা কোন চুৰম্ভা বিবিধ আৰু মজাৰ তথ্য অসমৰ ৰাজধানী দিছপুৰ অসমৰ সৰ্ববৃহৎ চহৰ কোনটো গুৱাহাটী অসমৰ দ্বিতীয় জনবহুল আৰু গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰ কোন শিলচৰ অসমৰ আটাইতকৈ সাধাৰণ জলবায়ু কি গ্ৰীষ্মমণ্ডলীয় বাৰিষা গ্ৰীষ্মকালত অসমৰ উষ্ণতাৰ পৰিসৰ কিমান 35 পৰা 38 ডিগ্ৰী চেলছিয়াছ অসমৰ প্ৰধান খাদ্য ভাত ৰাজ্যিক ফুল ফক্সটেইল আৰ্কিড ৰাজ্যিক গছ হলং ৰাজ্যিক প্ৰাণী কি এশিঙীয়া গড় তো ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা